হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আমাৰো ইয়াত সকলোৰে ভাল। আজিৰ এই ভ্লগটো এনেদৰে আৰম্ভ কৰি দিছোঁ। আচলতে বজাৰৰ পৰা পুলি 5টা আনিছিলোঁ নাৰ্জী ফুলৰ, আৰু যিহেতু এতিয়া ছিজন সেইকাৰণে 5টা টাবো এনেদৰে ৰং বিৰঙৰ আনি ল'লোঁ লগাম বুলি। এয়া দেখিছেনে কিমান যে ধুনীয়া লাগিব যেতিয়া ইয়াত ফুল ফুলিব, নহয় জানো? আৰু মাজতে এইটো টাব নহয়, আচলতে এনেকৈ দৈ আহিছিলে, ইয়াত মই কালাৰ কৰি ল'লোঁ আৰু কালাৰ কৰি এনেদৰে এই পুলিটো লগাই দিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কমেণ্টত। কি কৈছা সেইবোৰ? কি কৈছা? খেলিছা? কি কৈছা এইবোৰ? নকৰিবা নকৰিবা। No. যিহেতু গধূলি ভ্লগটো আৰম্ভ কৰিছোঁ সেইকাৰণে এতিয়া চাহ খাব লৈছোঁ। আচলতে চাহ খায়ে আছোঁ। ওচৰতে এনাই আৰু মা বহি আছিলে আৰু মোমনকো লৈ আছিলে, নহ'লে সি মোক বহুত দিগদাৰ দিয়ে মোৰ লগত যদি থাকে। সেইকাৰণে মই ফটাফট খাই লৈছোঁ আৰু খাই বৈ মোমনৰ কাৰণে খিচিৰি বনাম। আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম পাৰিলে। ঠিক আছে, ভাবিলোঁ খিচিৰিখিনি চবৰ কাৰণে বনাই দিওঁ। খিচিৰিখিনি বনাবৰ কাৰণে ইয়াত মই লৈছোঁ 1 কাপ মচুৰ দাইল আৰু 1 কাপ মগু দাইল, আৰু এনেদৰে ভাজি লৈছোঁ। ইয়াৰ পৰা যোনটো গোন্ধ ওলাব সেই গোন্ধটো ওলোৱালৈকে ভাজি লৈছোঁ আচলতে। আৰু আপোনালোকে এনেকৈ লৰাই থাকিব লাগিব, নহ'লে দাইলখিনি দেৰি যাব। ইয়াত দেখিছে এনেদৰে সঘনাই লৰাই থাকিব লাগিব। আৰু লাহে লাহে ইয়াৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ কৰিছে, আৰু মই ইমানতে গেছটো অফ কৰি দিম। আৰু এইখিনি এতিয়া ভালদৰে ধুই ল'ম। খিচিৰিখিনিত মই ইয়াত আলু, পটল আৰু ৰঙালাও দিছোঁ। আপোনালোকে যি মন যায় তাকে দিব পাৰে। এতিয়া মই কুকাৰটো অলপ ডাঙৰকৈ ল'ব, তেতিয়া ভাল হ'ব। কুকাৰটো লৈছোঁ আৰু ধুই লোৱা দাইলখিনি দি দিছোঁ। ইয়াত জোখমতে পানী দিব, পানী অলপ সৰহকৈ দিব, যিহেতু ইয়াত মই গোটেইখিনি দি দিম, চব্জিও দি দিম। এতিয়া মই ইয়াত নিমখ দি দিছোঁ, নিমখ অলপ সৰহকৈ দিব, যিহেতু গোটেইখিনি আমি ইয়াত দি দিম, সেইকাৰণে যাতে পাছত দিব লগা নহয়। আৰু এতিয়া আপোনালোকে হালধি দি দিব। ইয়াত দেখিছে এনেদৰে। হালধিখিনি দিয়াৰ পাছত ইয়াত মই চব্জিখিনি দি দিছোঁ, আৰু চব্জিখিনি দিয়াৰ পাছত এতিয়া মই ধুই থোৱা চাউল দি দিম। ইয়াত মই 1.5 কাপ চাউল দিছোঁ। গোটেইখিনি দিয়াৰ পাছত এইখিনি মই আকৌ এবাৰ লৰাই লৈছোঁ, আৰু এতিয়া মই 2টা চিটি মৰাই ল'ম কুকাৰটোক। এতিয়া মই খিচিৰিখিনিত তেল মাৰিবৰ কাৰণে কেইটামান পাঁচফোৰণ আৰু তেজপাত, পিঁয়াজ এনেদৰে ভাজি লৈছোঁ। পিঁয়াজৰ কালাৰটো চেঞ্জ হোৱালৈকে ভাজি ল'ব লাগিব। পিঁয়াজৰ কালাৰটো চেঞ্জ হোৱাৰ লগে লগে আমি সেই গোটেইখিনি খিচিৰিখিনিত দি দিম আৰু ভালদৰে লৰাই ল'ম। ইয়াত আপোনালোকে জলকীয়া বা শুকান জলকীয়াও দিব পাৰে, কেঁচা জলকীয়া, শুকান জলকীয়া। মই দিয়া নাই, যিহেতু মোমনে খাব সেইকাৰণে দিয়া নাই, আৰু তেলো অলপ কমকৈ দিছোঁ। এয়া আমাৰ চিম্পল খিচিৰিৰ ৰেচিপি ৰেডি হৈ গৈছে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, বহুত ভাল লাগে। আমি এনেকৈ পাপৰৰ লগত খাব লৈছোঁ। এয়া আমাৰ ৰাতিপুৱাৰ দৃশ্য। পূৰা কুঁৱলী মাৰি আছে, ঠাণ্ডা নমাইছে আজিৰ পৰা। No everyone, good morning. আমি উঠি
ফুফু যাম কৈ দিয়া আমি এতিয়া ফুফু যাম কালি ভিডিঅ' কৰা নহ'লে মই মনক খোৱালোঁ আকৌ শুৱাই দিলোঁ সেইকাৰণে থৈ দিলোঁ আৰু এতিয়া সি জাষ্ট উঠিছে এতিয়া তাক অলপ খেলাম মুখ চুখ ধুৱাম তাৰপিছত ব্ৰেকফাষ্টটো কৰাই দিম গুড মৰ্ণিং কৈ দিয়া আজি দাদা এজনে মাছ দি থৈ গৈছে ভাবিছোঁ কিবা এটা বনাব লাগিব ৰেচিপি কিন্তু এই মাছৰ ৰেচিপিটো আপোনালোকক চাগে নেক্সটো ব্লগত মই দেখাম যিহেতু নহ'লে এই ব্লগটো বহুত দীঘলীয়া হৈ যাব ঠিক আছে তেন্তে চাই থাককচোন গতিকে এইখিনি ধুই ধাই আজৰি হৈ আপোনালোকক আকৌ লগ পাই আছোঁ চাই থাকক A few moments later. হেল্ল' এভৰিৱান গা পা ধুই আহিলোঁ আৰু এতিয়া মনকো খোৱালোঁ বহুত দেৰিয়ে হ'ল আচলতে তাক খোৱা ৰাতিপুৱাই শুই উঠিয়ে তাক খুৱাই দিওঁ এতিয়া সি খেলি আছে এনাইকেটৰ লগত আৰু মই এতিয়া যাওঁ ব্ৰেকফাষ্ট কৰোঁগৈ অলপ দেৰিয়ে হ'ল আজি ঠিক আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাই যাব আজি ব্ৰেকফাষ্টত আছে আমাৰ ৰুটি আৰু আলু ভাজি চবে খাই ভাল পায় চাগে নহয় জানো আৰু আছে লাল চাহ ঠিক আছে খাই লওঁ তেন্তে আজি ফুলৰ টাবকেইটা এনেদৰে ৰ'দত দি দিছোঁ অলপ অলপ ৰ'দতো দিব লাগে মই ৰাতিপুৱা খোৱা বোৱা কৰোঁ মানে মন খেলি খেলি শুই থাকিলে এতিয়া তাৰ লগতে অকণমান এনেই পৰি লওঁ তাৰপাছত লগ পাই আছোঁ হেল্ল' এভৰিৱান আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ মনো উঠিলে তাক গা পা ধুৱাই লওঁগৈ ৰ'দত আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টি চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ এই ভিডিঅ'টো কেনে লাগিল ঠিক আছে টিল দেন বাই বাই